নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এফালে যাবলৈ ওলাইছোঁ আৰু তাকে ভাবিলোঁ আপোনালোককো দেখাম ক'ত যাম কি কৰিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তেন্তে ব'লকচোন। এয়াই হ'ল ছট পূজাৰ পৰিৱেশ, এক প্ৰাচীন ভাৰতীয় বৈদিক উৎসৱ। ছট পূজা ভাৰতীয় উপমহাদেশৰ বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা, পশ্চিম বংগৰ লগতে নেপালৰ মধেজ অঞ্চলৰ স্থানীয় উৎসৱ। প্ৰতি বছৰে কাতি মাহৰ শুক্লপক্ষৰ ষষ্ঠী তিথিত ছট পূজা অনুষ্ঠিত কৰা হয়। উত্তৰ ভাৰতৰ অন্যতম জনপ্ৰিয় উৎসৱ ছট ঘাইকৈ বিহাৰ, উত্তৰ প্ৰদেশ আদিত পালন কৰা হয় যদিও আজিকালি প্ৰায় সকলো ঠাইতে ইয়াৰ উদযাপন কৰা দেখা যায়। এই উৎসৱৰ মূল দেৱতা হৈছে সূৰ্য আৰু তেওঁৰ দুই পত্নী উষা আৰু সন্ধ্যা। কিছুমানৰ মতে উষা দেৱীক সতী মাইয়া বুলি মূল আৰাধ্য দেৱী বুলি গণ্য কৰা হয়। তেওঁ সূৰ্য দেৱতাৰ আটাইতকৈ সৰু ঘৈণী আছিল বাবে সতী মাইয়া বা সৰু মা বোলে। উৎসৱৰ নামো ছট উৎসৱ বুলি। আনহাতে কিছুমানৰ মতে ষষ্ঠী তিথিত অনুষ্ঠিত হোৱা বাবে ষষ্ঠী শব্দৰ পৰাই উৎসৱটোৰ নাম ছট বা ছট হয়। মূলতঃ হিন্দু উৎসৱ যদিও কিছুমান মুছলমান বা আন ধৰ্মৰ মানুহেও এই পূজা অনুষ্ঠিত কৰে। সেইদৰে আমাৰ দিখৌনৈ পাৰতো এনেদৰে সকলোৱে মিলি ছট পূজা আয়োজন কৰিছিলে। ইমান ধুনীয়া এটা পৰিৱেশ, ইমান ভাল লগা মুহূৰ্ত এইবিলাক। আমিও গৈ তাত এগছি বন্তি জ্বলালোঁ। সঁচাই অতি সুন্দৰ পৰিৱেশ, সেয়ে আপোনালোককো দেখালোঁ। চাওক, এয়া নাজিৰাৰ দিখৌনৈৰ পৰিৱেশ। প্ৰত্যেক বছৰৰ দৰে এইবাৰো আমি ছট পূজা চাবলৈ গৈছিলোঁ আৰু খিচিৰি খালোঁ। ছট পূজাৰ খিচিৰি বুলিলে সঁচাকৈ ভাল লাগে আৰু লোভো লাগে। সেয়ে দুয়োগৰাকীয়ে অলপ অলপ খিচিৰিও খালোঁ, আনন্দও কৰিলোঁ। আপোনালোকৰ কেনে লাগিছে ভিডিঅ'বিলাক চাই কমেণ্ট কৰিব আৰু আপোনালোকৰ ভাল ভাল কমেণ্টৰ কাৰণে আমি আকৌ ভিডিঅ' বনাবলৈ সাহস পাওঁ।